আমি গৈ কিছুমান এনে আৰু ল'ৰাবিলাকে এনে আৰু হাঁহি ফূৰ্তি কৰিম বুলি ভাবিছোঁ। এনে আৰু ওলাই যাম, তাৰে কিছুমান প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কিছুমান মাজে মাজে দৃশ্য আপোনালোকক দেখুৱাম। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ কেইজনমান আৰু আহিব বাকী আছে, তেওঁলোক আহি পালে আমি যাত্ৰাটো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। তেনেহ'লে বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আছে আমাৰ গাঁৱৰ বিহুৱা যুৱক সীমান্ত মেধি, তেখেতৰ পৰা এটা আমি ঢোলৰ চেও শুনিম। আপোনালোকে ঢোলৰ চেওটো চাওক। নমস্কাৰ। এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ, আপোনালোকে চাওক। হেল্ল' গাইজ, এতিয়া আমি ফাইনেল ডেষ্টিনেশ্যন আহি পালোঁ। এতিয়া ইয়াৰে কিছুমান গাগেলি বিল আৰু ঘপাৰ এই পথাৰখন, ইয়াৰে কিছুমান প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো লগতে আমি বিহু গাম, নাচিম, অলপ হাঁহি ফূৰ্তিও কৰিম। ডেকা ল'ৰা আৰু কেইটামান আহিছে, সেই তিনিজন তাত বহি আছে।
Oi agoli, oi bajore, rumai la cori, oi gogona, la cori, oi gogona, gogona, toi bindile, gogona, toi bindile, gune, oi oha beli bohago, rumai tumate nubi, tumate nubi. আজিৰ দিনটো এটা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি আমি যদিও বা বিহু গীত পৰিৱেশন কৰিলোঁ বা বিহু বহুত গালোঁ, কিন্তু আমাৰ ধৰা চুৰিয়া পিন্ধিব পৰা নাই বা মূৰত পাগুৰি মাৰিব পৰা নাই, তাৰ বাবে আমি আজি ক্ষমা মাগিছোঁ। তাৰ বাবে যাতে কোনেও দায় দোষ নধৰে। আমি পিছৰ ভিডিঅ'বোৰত আমি বিহুৰ সাজ পোছাক পিন্ধি পৰিধান কৰি আমি বিহু গাম। এইবাবে আমি আজি ক্ষমা প্ৰাৰ্থী। আৰু আজি আমি শেষত ক'বলৈ লৈছোঁ, আজি আমাৰ গাঁৱৰে ঐতিহ্যমণ্ডিত গাগেলি বিলৰ অকণমান পৰিৱেশ দেখুৱাব আমাৰ কেমেৰামেন অসীম লহকৰে। আৰু আমি আজি এই গছজোপাৰ তলত বহি আছোঁ। এতিয়া আমাৰ বন্ধুসকল প্ৰায় গ'লে ঘৰলৈ। আমি এতিয়া 4-5জন মান আমি আছোঁ। আপোনালোকে আমাক সহায় সহযোগিতা কৰি থাকিব। আমি আকৌ ভিডিঅ' দিম। আমি আজি ছ'চিয়েল মিডিয়াত আজি প্ৰথম দিন, আমাৰ প্ৰথম খোজ। আপোনালোকে সহযোগিতা কৰি থাকিলে আমি আকৌ আগবাঢ়ি যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। আপোনালোকে সেয়েহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আমি আমাৰ ৰাস পূৰ্ণিমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ দেই।